আজি হৈছে ৰাস মহোৎসৱ। সেয়ে আমি যাবলৈ ওলাইছোঁ। আমাৰ মাহঁতৰ ঘৰৰ ওচৰ কাষৰ গাঁওখনতে পাতিছে, প্ৰতি বছৰে পাতে। সেয়ে আমি তালৈ যাবলৈ ওলাইছোঁ। মোৰ ছোৱালী সমৃদ্ধি আৰু মোৰ জেঠাই ছোৱালী বাজনীৰ কাৰণে ৰৈ আছোঁ। বাজনীয়ে স্কুটি চাবিটো ক'ৰবাত থৈ দিলে, বিচাৰি পোৱা নাই। মই কৈছিলোঁ আমাৰখনকে লৈ যাওঁ বুলি, কিন্তু বাইদেউ কৈছে নাই, বিচাৰিবতো লাগিব। এনেকুৱা বিচাৰি থাকোঁতে অলপ টাইম গ'ল যেনিবা। শেষত গৈ বিচাৰি পালেগৈ চাবিটো। সেয়ে তাই মাতি আছে জেঠাই বা আহাকৈ। আৰু আমি আহি পালোঁ গোভা দেউৰজাৰ ৰাস মহোৎসৱস্থলীলৈ। হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাই আমাৰ পেজটিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে কুশলে আছোঁ। আৰু এয়া আমি ৰাধা কৃষ্ণৰ মূৰ্তিৰ সন্মুখত সেৱা কৰিবলৈ আহিলোঁ। পূজাৰীজনো খুব ভাল। সেৱা কৰিবলৈ আহোঁতে এয়া চাফা কৰি দিছে, ঠাইখিনি অলপ লেতেৰা আছিলে আৰু তেখেতে হাত ধুই লৈ পুনৰ আমাক নিৰ্মালী প্ৰসাদ দিলে। এয়া প্ৰসাদ লৈ আমি অলপ ৰাসৰ ছাইডৰ ডেক'ৰেশ্যনখিনি চাব আহিলোঁ। এইবাৰ ৰাস উদযাপন সমিতিয়ে ইয়াত 6দিনীয়াকৈ কাৰ্যসূচী ৰাখিছে। আপোনালোকেও পাৰিলে আহিব পাৰে। আৰু তাই গৰম কাপোৰ নিয়া নাছিলোঁ কাৰণে আমি সোনকালে ঘৰলৈ আহিবলগীয়া হ'ল। আৰু ঘৰলৈ অহাৰ আগত এয়া মিঠাই অলপ ল'লোঁ, কাৰণ ৰাস বুলি ক'লে আৰু মিঠাই ওলাই যেতিয়া, সেইটো কাৰণে ঘৰলৈ লৈ আহিলোঁ মিঠাই অলপ। আৰু ইয়াৰ দেখিছেনে দোকান বজাৰ ইমান যে হৈছে, চেণ্ডেলৰ দোকানো বহিছে আনকি।